কোনোবা প্ৰমোদ বড়োই কি কৈছে কোৱা নাই, ইয়াৰ লগত আমাৰ কোনো কথা নাই। মুঠতে BTC অঞ্চলত আগত যেনেকুৱা শান্তি আছিলে এতিয়া এনেকুৱা শান্তি নাই। এইটো চব ৰাইজে এইটো উপলব্ধি কৰি আছে, চবে জানে। আৰু আমাৰ এই যিটো যাত্ৰা, এই যাত্ৰা শেষ নোহোৱালৈকে আমি কৰি থাকিম। ৰেষ্ট কৰাৰ কোনো কিবা নাই, অৰ্থ নাই। আমি BPF দল হিচাপে 13 তাৰিখৰ পৰা এই জাৰ্ণিটো আমি কৰিছোঁ। মুঠতে আপ টু MP ইলেকশ্যনলৈকে আমাৰ এই যাত্ৰাটো থাকিব। স্যার পৌরসভার যেটো কর বঢ়াইছে স্যার, এইটো লৈ কিনে BPF পৌৰসভাৰ নাই, সেইটোতো গোসাইগাঁও হওক, বাসুগাঁও হওক, কোকৰাঝাৰ হওক, টাউনত থকা ষ্টেজেণ্টসকলে চবেই ৰিয়েকশ্যন দেখাইছে। সেইটো হ'ব নালাগে, সেইটো কমাই দিব লাগে। এইখিনি কথা ৰাজনীতিত আমাক কোনো মানুহে শিকাব নালাগে। আমি জানো ৰাজনীতি কেনেকুৱা কৰিব লাগে দেই। হ'ব, ঠিক আছে।